ৰাতিপুৱাই আজি ওলাই গ'লোঁ অকণমান গাড়ীখন শিকিবলৈ। গাড়ী চাড়ী শিকি আহি মেলি গা চা ধুই ল'লোঁ। তাৰপিছত আজি যিহেতু 31 জানুৱাৰী মেডাম মে ফি, সকলোকে মোৰ ফালৰ পৰা মেডাম মে ফি শুভেচ্ছা জনালোঁ। আৰু এতিয়া অকণমান কিবা কিবি ব্ৰেকফাষ্ট কৰি ওলাই যাম মেডাম মে ফিলৈ বুলি। দেখুৱাই যাম আপোনালোককো, চাই যাব মোৰ ভিডিঅ'টো আগলৈ। কি হয় মেডাম মে ফিত, কি নিয়ম কৰা হয়, কি আজি সাংস্কৃতিক অনুষ্ঠান আছে, সকলোবোৰ দেখুৱাই যাম। আপোনালোকে চাই থাকিব। আৰু এতিয়া কিবা কিবি এটা খাই মেলি ওলাওঁ আৰু। ওলাই আহোঁতে যিহেতু বহুত লৰালৰি হ'ল, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। ইয়াত আহি পাই একেবাৰে আপোনালোকক দেখুৱাইছোঁ আৰু এইবিলাক ৰখা হৈছে এইফালে, ইয়াত হেংদাং আৰু কিবা কিবি। সেইকেইটা বেয়া লগা কিমান টকা মুড়ি কাটি দে ভিতৰত কেলে কাটি থৈ দিছে এই দাম আমাৰ মহামিতুকৰ দেউতাক দিয়া হয়। ৰাখিন বাখিন এইটো অপদেৱতা, মানে কি বস্তু, মানে এজন দেৱতা, এজন দেৱতা। তেওঁলোকৰ নিজৰ তাৰ মানে ফাংচন আছে। ৰাখিন বাখিন মানে কি, আমাৰ যে জ্বৰ বেমাৰ হয়, তেওঁলোকৰ দেৱতা, তেওঁলোক যদি সন্তুষ্ট হয় আমাৰ জ্বৰ চৰ নহয়, বেমাৰ আজাৰ নহয়। এইখিনি কথা। আৰু দুটা আছে দেই। এখন থাকি জ্বলাই দিয়া না, এইখন থাকি জ্বলাই দিয়া। জ্বলাই দিয়া, দেৰি লাগে। রানী বই আমি চব সকলো বহি আছোঁ। বহি আছোঁ ইয়াতে। এতিয়া মেডাম মে ফি অনুষ্ঠান চলি আছে, বঁটা বিতৰণ, কিবা কিবি আৰ্ট কম্পিটিশ্যনৰ এইবিলাক হৈ গ'ল। আৰু লগতে এতিয়া সাংস্কৃতিক প্ৰগ্ৰেমবিলাক আৰম্ভ হ'ব। এতিয়া আছে কবিতা আবৃত্তি, অকণমান দেখুৱাই যাম চবৰে। গাহৰি ভাত খালে, খোৱা বোৱা চলি আছে। ভাত খাইছেনে? এইফালে চবেই খাই আছে ভাত, এইফালে দি আছে ভাত, এইফালে মানুহে লাইন পাতি আছে।
সকলোবোৰ পূজা পাতল হৈ যোৱাৰ পিছত এতিয়া সকলোবোৰ মানে পুৰোহিতসকল বহি ইয়াতে আহাৰ গ্ৰহণ কৰিছে আৰু পৰম্পৰা অনুসৰি ইয়াত সাঁজ আৰু কুকুৰা মাংস যি আমাৰ মৃতকক আগবঢ়োৱা হৈছিল সেয়া এতিয়া সকলোকে দিয়া চবে অলপ ফূৰ্তি কৰিছে দেই। আমি যাওঁ দেই। আঁতৰি দে। এতিয়া আমি ঘৰলৈ ৰাওনা হৈছোঁ। ইয়াতে পতা হৈছে তাৰ এডুকেশ্যনেল এণ্ড কালচাৰেল চেণ্টাৰ বৈৰাগী মঠ। এতিয়া ঘৰলৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। সকলোলৈ মেডাম মেফি শুভেচ্ছা জনাই আজিলৈ তেতিয়াহ'লে বাই বাই।